ৰাজ্যবাসীলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এটা চাঞ্চল্যকৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। বিশাল ফুকন, স্বপ্ননীল দাস, দীপঙ্কৰ বৰ্মনৰ পাছত ৰাজ্যত এইবাৰ প্ৰবঞ্চনাৰ নতুন জাল মেলিছে YFX ট্ৰেডিং এপে। এতিয়া গাঁৱে গাঁৱে এই YFX ট্ৰেডিং এপে লুটিছে সাধাৰণ জনতাক, আৰু সাধাৰণ জনতাৰ পৰা কোটি কোটি টকা লৈ আৰক্ষীৰ জালত পৰিছে দুজন লোক, আৰু সমান্তৰালভাৱে এই দুইজন লোকে চলাই গৈছিল প্ৰবঞ্চনাৰ জাল। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। এইবাৰ পুনৰ YFX ট্ৰেডিং কোম্পানীৰ জালত সহজ সৰল গাঁওবাসী। YFX ট্ৰেডিঙৰ জৰিয়তে ৰাইজৰ ধন লুণ্ঠন কুখ্যাত চাইবাৰ অপৰাধীৰ, আৰু গাঁৱে গাঁৱে ট্ৰেডিং প্ৰবঞ্চনাৰ জাল পেলাইছিল এই YFX কোম্পানীটোৱে। আৰু আৰক্ষীৰ জালত পৰিছে কুখ্যাত ইজাজুল হক আৰু চাইফুল। মৈৰাবাৰীত YFXৰ জৰিয়তে প্ৰবঞ্চনাৰ জাল পেলাইছিল ইজাজুল আৰু চাইফুলে, আৰু গ্ৰাম্যাঞ্চল ৰাইজৰ ধন লুটি অগাধ সম্পত্তিৰ মালিক হ'ল ইজাজুল আৰু চাইফুল। পূৰ্বেও চাইবাৰ অপৰাধৰ গোচৰত ইজাজুল আৰু চাইফুলৰ হৈছিল জেল, কিন্তু পুনৰ জেলৰ পৰা উভতি পুনৰ ট্ৰেডিং প্ৰবঞ্চনাত নামিল দুই কুখ্যাত অপৰাধী। আৰু এইবাৰ YFX ট্ৰেডিং কোম্পানীৰ জালত পৰিছে হাজাৰ হাজাৰ সৰল গাঁওবাসী। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ ৰাজনীতিৰ এক বিগ ব্ৰেকিং নিউজ। ধুবুৰীৰ পৰা বিপুল ভোটত জয়লাভ কৰি দিল্লীলৈ গৈছিল ৰকিবুল হুছেইন, আৰু এগৰাকী ৰকিবুল হুছেইনে বৰ্তমানৰ সাংসদ। ৰকিবুল হুছেইনে সাংসদ ত্যাগ কৰিব নেকি? আৰু এই প্ৰশ্ন এতিয়া এই কাৰণে উত্থাপন হৈছে যে দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন মেলিছে এতিয়া ৰকিবুল হুছেইনে। পুনৰ বিধানসভাৰ নিৰ্বাচন খেলাৰ মন মেলিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰ ইচ্ছা প্ৰকাশ কৰি ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আমি সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত। এতিয়া সাংসদ পদ ত্যাগ কৰিব নেকি ৰকিবুল হুছেইনে? দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন এতিয়া ৰকিবুল হুছেইনৰ। পুনৰ বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিলে ৰকিবুলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা প্ৰকাশ পুনৰ, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে ৰকিবুলৰ এই মন্তব্য। আৰু বিজেপিৰ লোকেও মুখ্যমন্ত্ৰীক বেয়া পাবলৈ লৈছে বুলি দাবী উত্থাপন কৰিছে ৰকিবুল হুছেইনে। আৰু হাৰিয়ানা নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰীৰ গাদী লৰিব, আৰু শুকুৰবাৰে ধুবুৰীত ৰকিবুল হুছেইনে কৰিলে এই বৃহৎ মন্তব্য। সাংসদ পদ ত্যাগ কৰিব নেকি বুলি ৰকিবুল হুছেইনৰ ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। এতিয়া সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজনো সন্দেহযুক্ত নাগৰিকে নাপাব ৰেহাই। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এতিয়া জিলা আয়ুক্তই ল'ব একশ্যন, আৰু মন্ত্ৰী বিধায়ককে কঠোৰ হোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ সবিশেষ ডাঙৰ খবৰ ৰাজ্যবাসীলৈ। সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। এজনো সন্দেহযুক্ত নাগৰিকে নাপাব এইবাৰ ৰেহাই, আৰু সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এতিয়া জিলা আয়ুক্তই ল'ব একশ্যন। মন্ত্ৰী বিধায়কক কঠোৰ হোৱাৰ আহ্বান এতিয়া মুখ্যমন্ত্ৰী শৰ্মা। আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰতো আহিব নতুন আইন, আৰু সীমান্তৱৰ্তী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ। সদিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ গোটেই সমগ্ৰ অসম তোলপাৰ লগা চুমি বৰা সন্দৰ্ভত এক বিগ আপডেট। নগৰ আৰক্ষীৰ চকুত ধূলি দি ৰাতিপুৱাই গুৱাহাটী ত্যাগ কৰিছে চুমি বৰা আৰু তাৰ্কিক বৰাই। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পাছফালে থকা এগৰাকী আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল চুমি বৰা, তাৰ্কিক বৰাই। আৰু এই মুহূৰ্তত চুমি বৰা আৰু তাৰ্কিক বৰা সন্দৰ্ভত কেইবাটাও খবৰ আহি পৰিছে। লৈ আহিছোঁ বিতংভাৱে এই মুহূৰ্তত। ডিব্ৰুগড় থানাত আত্মসমৰ্পণ কৰিব চুমি বৰা আৰু তাৰ্কিক বৰাই। ৰাতিপুৱাই গুৱাহাটী ত্যাগ কৰিলে চুমি আৰু তাৰ্কিকে, আৰু যোৱা নিশা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পাছফালে থকা আত্মীয়ৰ ঘৰত আছিল চুমি। আৰু চুমি বৰাক মহানগৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে, আৰু সকলো জানিও যেন আৰক্ষীয়ে চুমিক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে আজিৰ দিনটোত। ইপিনে কাইলৈ ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিব চুমি আৰু তাৰ্কিকে। ডিব্ৰুগড় থানাত আত্মসমৰ্পণ কৰিব চুমি বৰা আৰু তাৰ্কিক বৰাই। আৰু আজি ৰাতিপুৱাই গুৱাহাটী ত্যাগ কৰিলে চুমি আৰু তাৰ্কিক। পৰৱৰ্তী ডাঙৰ খবৰ। শুকুৰবাৰৰ নামাজৰ পিছতে একত্ৰিত হৈছে শ শ মুছলমান। আজি জুম্মাৰ নামাজৰ পিছতে তেওঁলোকে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ সেই যি সিদ্ধান্ত, সেই সিদ্ধান্ত হৈছে
সমাজ সংশোধনৰ বাবে সমাজৰ বাবে অপৰাধ নিৰ্মূলৰ বাবে আজি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একত্ৰিত হৈছে শ শ মুছলমান লৈ আহিছোঁ সবিশেষ আজিৰ দিনটোত শুকুৰবৰীয়া জুম্মাৰ নামাজ আদায় কৰি লোৱা হ'ল কঠোৰ সিদ্ধান্ত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত যমুনামুখৰ ডেকেৰুৱা গাঁৱৰ মুছলমান সমাজে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্তটি আৰু নিষিদ্ধ সামগ্ৰী আৰু নাৰীৰে কুকৰ্ম কৰাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে মুছলমান সমাজ এনে লোকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমাজৰ পৰা এঘৰীয়া কৰা হ'ব এই সকলো লোকক আৰু গাঁৱৰ কোনো কৰ্মতে দিয়া নহ'ব সংস্থাপন অপৰাধীক আইনৰ আওতাৰ পৰা জামিনত অনাৰ চেষ্টা কৰিলেও লোৱা হ'ব কঠোৰ আৰু এতিয়া লৈ আহিছোঁ ৰাজ্যবাসীলৈ পুনৰ এক লজ্জাজনক ঘটনা এবাৰ অসমত শিক্ষক কাজল শইকীয়াই সংখ্যালঘু ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে পুনৰ কামনাৰ বলি হ'বলগীয়া হৈছে এইবাৰ ছাত্ৰী এগৰাকী এবাৰ এগৰাকী কিশোৰীক কামনাৰ বলি হৈছে শিক্ষক দিৱসৰ দিনাই অৰ্থাৎ যোৱাকালি শিক্ষক দিৱসৰ দিনাই লজ্জাজনক কাণ্ড সংঘটিত হৈছে অসমত ইয়াৰ পাছতে সমগ্ৰ বিলাসীপাৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত শিক্ষক দিৱসৰ দিনাই অৰ্থাৎ যোৱাকালি শিক্ষক কাজল শইকীয়াৰ জঘন্য কাণ্ড নাবালিকা ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি যাবলগীয়া হ'ল জেললৈ আৰু কাজল শইকীয়াৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী সংখ্যালঘু ছাত্ৰী দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ ছাত্ৰীৰ সৈতে চলাই আহিছিল নিৰ্যাতন আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে এজাহাৰ দাখিল এতিয়া লম্পট কাজলৰ বিৰুদ্ধে আৰু অভিযোগৰ ভিত্তিত পস্কো আইনৰ অধীনত জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে কাজল শইকীয়াক আৰু ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিলাসীপাৰাৰ গোবৰ্ধন পাৰাত আৰু শিক্ষক দিৱসৰ দিনা এনেদৰে শিক্ষক কাজল শইকীয়াই জঘন্য কাণ্ড সংঘটিত কৰিলে পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ এতিয়া পাভুলুটি মাৰিব নেকি নীতিশ কুমাৰে বিৰোধীৰ সৈতে ৰুদ্ৰদাৰ বৈঠকত মিলিত হৈছে নীতিশ কুমাৰে আৰু ইয়াৰ পাছতে চিন্তিত হৈ পৰিছে এনডিএ কিয়নো যিকোনো মুহূৰ্তত নীতিশ কুমাৰে পাভুলুটি মাৰিব পাৰে বিৰোধী নেতা তেজস্বী যাদৱৰ সৈতে ৰুদ্ৰদাৰ বৈঠকত মিলিত হোৱাৰ পাছতে এতিয়া সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত কপনি আৰু লৈ আহিছোঁ সবিশেষ এই মুহূৰ্ত জনাই আছোঁ এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ এক বিগ আপডেট যিকোনো সময়তে সলনি হ'ব পাৰে বিহাৰৰ ৰাজনীতি আৰু পুনৰ পাভুলুটি মাৰিব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সংখ্যালঘুৰ স্বাৰ্থত আৰজেডিৰ সৈতে হাত মিলাব পাৰে নীতিশ কুমাৰে আৰু নিজৰ চকী সুদৃঢ় কৰাৰ লক্ষ্যৰে সলনি হ'ব পাৰে নীতিশৰ নীতি আৰু বিৰোধী নেতা তেজস্বী যাদৱৰ সৈতে বৈঠকত বহিল